ফেচবুক আপুনি ফেচবুক কিহৰ কাৰণে ইউজ কৰে হয়তো আপোনাৰ কিছুমান ভাল লগা ফটো ভিডিঅ' বা মিম এইবোৰ আপুনি শ্বেয়াৰ কৰিবৰ কাৰণে আপুনি হয়তো ফেচবুক ইউজ কৰে বা আপোনাৰ ফ্ৰেণ্ডে পোষ্ট কৰা কিছুমান ফটো বা ভিডিঅ' এইবোৰ চাবলৈ আৰু তাত ৰিয়েক্ট কৰিবলৈ কাৰণে হয়তো আপুনি ফেচবুক ইউজ কৰে কিন্তু কিছুমান ব্যক্তি ফেচবুক ইউজ কৰাৰ এটাই কাৰণ থাকে বিশেষকৈ আমাৰ নিচিনা ল'ৰাবিলাকৰ কথা কৈছোঁ তেওঁলোকৰ এটাই উদ্দেশ্য থাকে যে কেনেকৈ ফেচবুকৰ পৰা এজনী ছোৱালী ইমপ্ৰেছ কৰি আনি নিজৰ লাইফত ছেট কৰিব পৰা যায় আৰু ইয়াত বহুত ল'ৰা ছাকচেছ হৈ যায় আৰু বহুত ল'ৰা ইয়াত ছাকচেছ নহয় তেওঁলোকে নাজানে যে ফেচবুকত কেনেকৈ এজনী ছোৱালী ইমপ্ৰেছ কৰিব লাগে চ' আজিৰ এই ভিডিঅ'টোত তাক লৈ আমি আলোচনা কৰিম যে কেনেকৈ ফেচবুকত আপুনি এজনী ছোৱালী ইমপ্ৰেছ কৰিব পাৰিব বা ইমপ্ৰেছ কৰিব লাগে চ' তাক লৈ আমি এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব তো নমস্কাৰ বন্ধুসকল মোৰ নাম আছে জাহিৰ আহমেদ আছামিজ পাঠশালা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথম কথা হ'ল যে মই কোনো প্ৰেম গুৰু নহয় চ' মই আজি আপোনালোকৰ লগত যিখিনি কথা আলোচনা কৰিম সেইখিনি একচুৱেলি মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰাহে মই ক'বলৈ বিচাৰিছোঁ কাৰণ মই আজি আপোনালোকৰ আগত যিটো ফৰ্মুলা দিম মানে মই ফৰ্মুলা বুলিয়ে মই কৈছোঁ যিটো ফৰ্মুলা মই আজি আপোনালোকক ক'ম সেই ফৰ্মুলাটো আজিৰ পৰা 4 বছৰ আগত মই মোৰ লাইফত এপ্লাই কৰিছিলোঁ আৰু মই ছাকচেছ হৈছিলোঁ চ' মই আজি আপোনালোকৰ লগত যিখিনি আলোচনা কৰিম হয়তো আপোনালোকে যদি মানি চলে মেইনটেইন কৰে চ' আপোনালোকেও ছাকচেছ হ'ব তো এতিয়া আহোঁ আমি মেইন পাৰ্টটোলৈ যে আমি যে ছাকচেছ নহয় আমি যে ফেচবুকত ইমপ্ৰেছ কৰিব নোৱাৰোঁ এজনী ছোৱালী কিহৰ কাৰণে নোৱাৰোঁ আমি কি ভুল কৰোঁ চ' আহক আমি এবাৰ চাই লওঁ য়েছ একচেপ্ট কৰিলে দেই এতিয়া কথা পাতিম হাই কি খবৰ তোমাৰ ঘৰ ক'ত কি হ'ল ৰিপ্লাই নিদিয়া যে এটিটিউড দেখুৱাইছা ন কথাই নাপাতা যদি কিয় ৰিকুৱেষ্ট একচেপ্ট কৰিলা অ'কে ঠিক আছে কথা নাপাতা যদি তেন্তে ব্লক কৰি দিয়া এতিয়া আহিব লাইনত অ' তেৰি মেছেজ চিন কৰিলে ৰে টাইপিং কৰি আছে য়েছ 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 Okay, then block কৰি দিছোঁ ৰ'বা। Wait. চ' গম পালে যে আমি ভুলটো কিহত কৰোঁ যে এইটোৱে আমাৰ মেইন ভুল যাৰ কাৰণে বহুত ল'ৰা ছাকচেছ নহয় এই ফেচবুকত চ' এই ভুলটো কেতিয়াও নকৰিব কেতিয়াও এজনী ছোৱালীক একচেপ্ট কৰাৰ পাছত ফেচবুকত ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ট কৰাৰ পাছত কেতিয়াও প্ৰথমতে ইনবক্স আৰু মেছেঞ্জাৰত কেতিয়াও নহ'ব কিন্তু কিছুমানটোতো এনেকুৱা আছে একচেপ্ট কৰি দিয়াৰ লগে লগে অলপ দেৰি পাছতে মেছেঞ্জাৰত ভিডিঅ' কলিং কৰিয়ে দিয়ে চ' এইটো কেতিয়াও আপোনালোকে এই ভুলটো আপোনালোকে নকৰিব কেতিয়াও এনেকুৱা কৰিলে কেতিয়াও এজনী ছোৱালী আপোনালৈ ইমপ্ৰেছ নহয় উল্টি আপোনাক ব্লকহে কৰি দিব চ' ছোৱালীজনীৰ লগত আপুনি কথা পাতিবলৈ মন আছে আপুনি তাইক ইমপ্ৰেছ কৰিবলৈ মন আছে তো চবৰ আগতে অপেনলি আপুনি কথা পাতক তাৰমানে মই ক'বলৈ বিচাৰিছোঁ যে কমেণ্ট ছেকশ্যনত এতিয়া কমেণ্ট ছেকশ্যনত আপুনি কেনেকৈ ইমপ্ৰেছ কৰিব চ' ছোৱালীয়েতো ফটো প'ষ্ট কৰে আৰু ফটোত যদি আপোনালোকে চাই তেন্তে তাত অসংখ্য আপোনালোকে কমেণ্ট দেখিবলৈ পাব মেক্সিমাম ল'ৰাৰ কমেণ্ট আপোনালোকে দেখিবলৈ পাব কি থাকে ইউ আৰ লুকিং চ' কিউট ইউ আৰ লুকিং বিউটিফুল নাইচ কিবা কিবি অগৰম বগৰম আদ্ৰক লচুন ধেৰ কিন্তু লাষ্টত যদি আপুনি চায় যে লাষ্টত চবকে মানে সাঙুৰি পেলাই লাষ্টত এটাই ৰিপ্লাই দি দিব যে থেংক ইউ তাকো থেংক ইউটো ফুল ফৰ্মতো নিলিখে টি কিউ মানে থেংক ইউ মানে ফুল ফৰ্মত লিখিবলৈ টাইম নাই চ' এইটো যদি আপোনাৰ লগত যদি নহ'বৰ কাৰণে আপোনালোকে এটা টেকনিক এপ্লাই কৰিব আৰু সেইটো হৈছে যে আপোনালোকে কমেণ্ট ছেকশ্যনত এনেকুৱা এটা ইউনিক কমেণ্ট কৰিব যাতে কমেণ্টটো সকলো বাকীবিলাক ল'ৰাই যিবিলাক কমেণ্ট দিয়ে তাতকৈ যাতে ইউনিক হয় আনকমন হয় যাতে কমেণ্টটো পঢ়ি পেলাইও যাতে ছোৱালীজনীয়ে যাতে ভাল পায় যাতে পঢ়ি পেলাই যাতে তাই এনেকুৱা এটা ফিল হয় যে না এই এটা অলপ আনকমন মোক দিছে কমেণ্ট চ' ইয়াক এটা ৰিপ্লাইত দিব লাগে তেতিয়া চাব আপুনি যদি তেনেকুৱা এতিয়া আনকমন কমেণ্ট এতিয়া আনকমন কমেণ্ট কি হ'ব পাৰে তো কিবা ফানি আপুনি তেনেকুৱা ভিডিঅ' কমেণ্ট এনেকুৱা দিব পাৰে বা কিবা ভাল শায়ৰী টাইপত আপুনি লিখি পেলাই দিব পাৰে তেতিয়া আপুনি চাব তেনেকুৱা যদি আপুনি আনকমন কমেণ্ট এনেকৈ দিয়ে তেতিয়া আপোনাক চাব এদিন নহয় এদিন আপোনাক স্পেচিয়েলি আপোনাৰ কমেণ্টটোত ৰিপ্লাই কৰিব আৰু ৰিপ্লাই যিদিনা কৰিব তেতিয়া আপুনি আৰু সেইদিনাখনেই তাত আৰু আপুনি ৰিপ্লাই দিবলৈ নালাগে কাৰণ আপুনি নিজৰ এটিটিউড এটা ৰাখিব লাগে ন ইমান উইকনেছটো যাতে দেখুৱাই নিদিয়ে
উইকনেছটো কেতিয়াও দেখুৱাই নিদিব। চ' এনেকৈ কমেণ্ট কৰি যাব, আনকমন কমেণ্ট কৰি যাব আৰু চাব যে আপোনাক বেলেগক ৰিপ্লাই নিদিলেও আপোনাৰ কমেণ্টটোত নিশ্চয় ৰিপ্লাই দিব। আৰু তেনেকৈ এদিন কি হ'ব যে এটা কমেণ্টতে আপোনালোক দুজনৰ 10-12টা ৰিপ্লাই হৈ যাব। মানে কমেণ্ট ছেকশ্যনতে আপোনালোকৰ ফ্ৰেণ্ডশ্বিপটো ভাল হ'ব। তেতিয়া আপুনি কমেণ্টৰ পৰা ইনবক্সত সোমাওক। আৰু যিদিনা আপুনি কমেণ্ট ছেকশ্যনৰ পৰা ইনবক্সলৈ প্ৰমোশ্যন পাব, সেই তেতিয়া আপুনি কিন্তু আগৰ ৰকাত পাহৰি নাযাব। মানে যেতিয়া কমেণ্ট মেছেজত যেতিয়া সোমাই যাব মেছেজত কথা পাতি আগৰ ৰকাত আপুনি পাহৰি নাযাব। মানে মই ক'বলৈ বিচাৰিছোঁ, আগত যেনেকৈ ফটোবিলাকত যেনেকৈ আপুনি কমেণ্ট কৰি আছিলে, সেইটো যাতে অভ্যাস যাতে আপুনি পাহৰি নাযায়, সেইটো আপুনি কৰি থাকিব। তাৰ পাছত যেতিয়া আপোনালোকে দুজনে যেতিয়া এনেকৈ কথা পাতি থাকিব, তেতিয়া আপোনালোকৰ চাব এদিন আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ যিটো ব'ণ্ড হয়, ফ্ৰেণ্ডশ্বিপটো আপোনালোকৰ ষ্ট্ৰং হ'ব। আৰু তেতিয়া তেনেকৈ কথা পাতি আপোনালোক দুজনৰ মাজত বুজাবুজি হ'ব। আৰু তাইৰো দুখ সুখৰ কথা আপোনাক ক'ব, আপুনিও আপোনাৰ দুখ সুখৰ কথাবিলাক আপুনি তাইক ক'ব, শ্বেয়াৰ কৰিব। আৰু যিদিনাখন তাই আপোনাক দুখ সুখৰ কথাবিলাক শ্বেয়াৰ কৰিব, তেতিয়া আপুনি গম পাব যে তাই আপোনাক হয়তো লাইক কৰিবলৈ লৈছে। আৰু তেতিয়া আপুনি সেইটো সুযোগত আপুনি কি কৰিব পাৰে, হোৱাটছআপ নাম্বাৰ আপুনি বিচাৰিব পাৰে। আৰু তেতিয়া আপুনি যদি হোৱাটছআপ নাম্বাৰ যদি বিচাৰে, 110% গেৰাণ্টি দি পেলাই কৈছোঁ, তাই হোৱাটছআপ নাম্বাৰ আপোনাক দিবই। আৰু যিদিনা আপুনি হোৱাটছআপ নাম্বাৰটো পাই যাব, সেইদিনাও কিন্তু আপুনি আকৌ আগৰ ৰকাতটো আপুনি কেতিয়াও পাহৰি নাযাব। মানে আপুনি আগতে যেনেকৈ ফেচবুকত যেনেকৈ টাইম দি আছিলে, ফটোবিলাকত যেনেকৈ কমেণ্ট কৰি আছিলে, সেইটো অভ্যাস যাতে আপুনি হোৱাটছআপ নাম্বাৰটো পোৱাৰ পাছতো যাতে আপুনি পাহৰি নাযায়, তাৰ প্ৰতি লক্ষ্য ৰাখিব। নহ'লে ছোৱালীজনীয়ে এনেকুৱা ভাবিব যে আপুনি হোৱাটছআপ নাম্বাৰ পাই পেলাই যাতে আপুনি চেঞ্জ হৈ গৈছে, যাতে সেইটো থিংকিং তাইৰ যাতে নাহে, তাৰ প্ৰতি ধ্যান ৰাখিব। আৰু যেতিয়া আপুনি হোৱাটছআপত আপোনালোকে তেনেকৈ কথা আপোনালোকে পাতি গৈ থাকিব, তেতিয়া আপোনালোকৰ ফ্ৰেণ্ডশ্বিপটো আৰু ষ্ট্ৰং হ'ব। তাই দুখ সুখৰ কথাবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰিব আৰম্ভ কৰিব, বা আপুনি যদি ফোন কৰে তেতিয়া আপোনাৰ ফোন কলৰ ৰেছপন্স দিব, ৰিচিভ কৰিব। তাইও আপোনাক ফোন কৰিব, আপুনি ৰিচিভ কৰিব। আপোনালোকৰ লগত যদি তেনেকৈ আপোনালোকে কথা পাতি গৈ থাকে, আপোনালোকৰ ফ্ৰেণ্ডশ্বিপ ষ্ট্ৰংটো আৰু ষ্ট্ৰং হ'ব। যেতিয়া আপুনি যেতিয়া ৰিয়েলাইজ কৰিব যে তাই কথা বতৰাবিলাকত যেতিয়া আপুনি গম পাব যে তাই আপোনাক লাইক কৰিব আৰম্ভ কৰিছে, তেতিয়া সেইটো সুযোগ আপুনি কেতিয়াও নেহেৰুৱাব। আৰু সেইটো সময়তে আপুনি তাইক মনৰ কথাটো আপুনি কৈ দিয়ক যে মই তোমাক ভাল পাওঁ। তেনেকৈ নহয়, অলপ নিউ ষ্টাইলত আপোনালোকে গুগলত ছাৰ্চ কৰি পেলাই চাব যে নিউ ষ্টাইলত কেনেকৈ প্ৰপ'জেল ষ্টাইলবিলাক হয়। তেনেকুৱা অলপ আনকমন ষ্টাইলত, যিহেতু আপুনি ইমপ্ৰেছ কৰাৰ গোটেই প্ৰচিডিঅ'ৰটো এটা আনকমন ষ্টাইলত কৰিছে, চ' সেই প্ৰপ'জেল ষ্টাইলটো অলপ আনকমন হ'ব লাগে। চ' গুগলত আপোনালোকে ছাৰ্চ কৰিব যে কেনেকৈ আজিকালি আনকমন কিছুমান প্ৰপ'জেল ষ্টাইল আছে, তেনেকৈ প্ৰপ'জেল ষ্টাইলবিলাক চাই আপোনালোকে প্ৰপ'জ কৰিব। আৰু তেনেকৈ ফ্ৰেণ্ডশ্বিপটো ষ্ট্ৰং হোৱাৰ পাছত যেতিয়া আপুনি প্ৰপ'জ কৰিব, 100% তাই আপোনাক য়েছ দিব। আৰু যিদিনাখন তাই আপোনাক য়েছ দিব, মানে আপোনালোক দুই যেতিয়া ৰিলেশ্যনশ্বিপত আহি যাব, তাৰ পাছততো আৰু মোৰ ক'বলগীয়া একো নাই। আপুনি তাৰপাছত কেনেকৈ হেণ্ডেল কৰে, কেনেকৈ মেনেজ কৰে, সেইটো আপোনাৰ ওপৰত কথা। কিন্তু খালি এটাই মনত ৰাখিব যে আগতে আপুনি ইমপ্ৰেছ কৰিবৰ কাৰণে যিমানখিনি তাইক টাইম দিছিলে, ৰিলেশ্যনশ্বিপত অহাৰ পাছতো সেইটো যাতে আপোনাৰ কম হৈ নাযায়। মানে তাই যাতে এনেকুৱা পাছত এনেকুৱা যাতে তাই নেভাবে যে আগত তাইৰ ইমপ্ৰেছ কৰাৰ আগত যিখিনি আপুনি তাইক টাইম দিছিলে, যাতে ভাল পোৱাৰ পাছতো যাতে আপুনি সেইটো কম হৈছে বুলি তাই সেইটো মনত সেইটো নেভাবে। চ' সেইটো আপোনালোকে ধ্যান ৰাখিব। তাৰপাছত আপুনি কেনেকৈ মেইনটেইন কৰে সেইটো আপোনাৰ ওপৰত কথা। গাড়ীখন আপুনি কেনেকৈ চলায় সেইটো আপোনাৰ ওপৰত কথা। আপোনালোকে ফুৰক, ক'ৰবাত যাওক, সেইটো আপোনালোকৰ ওপৰত কথা। ক'ৰবাত ৰেষ্টুৰেণ্টত আপোনালোকে কিবা খাবলৈ গৈছে, কিবা ডেটিঙত গৈছে, কিবা শ্বপিং কৰিব গৈছে, সেইটো আপোনালোকৰ ওপৰত কথা। আপোনালোকে কেনেকৈ সেইটো মেইনটেইন কৰে ৰিলেশ্যনশ্বিপটো আপোনালোকৰ। খালি এটাই মনত ৰাখিব যে কাজিয়া নকৰিব, যাতে পাছত ব্ৰেকআপ নামৰ যিটো উলক্ষণীয় যিটো ৱৰ্ড, সেইটো আপোনালোকৰ জীৱনৰ ডিক্সনাৰীখনত সেইটো নাহে, তাৰ প্ৰতি ধ্যান ৰাখিব। চ' এইখিনি আপোনালোকক ক'লোঁ। যদি আপোনালোকে এই কথাখিনি মই যিখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, কাৰণ আপোনালোকক যিখিনি ক'লোঁ সেইটো ফৰ্মুলাই মই মোৰ লাইফত আজি 4 বছৰ আগত মই এপ্লাই কৰিছিলোঁ আৰু মই ছাকচেছো হৈছিলোঁ। চ' আজি মই আপোনালোকৰ লগত যিখিনি মই আলোচনা কৰিলোঁ, যদি আপোনালোকে এইখিনি কথাই যদি আপোনালোকে ফ'ল' কৰে,
হয়তো আপোনালোকেও ছাকচেছ হ'ব, 100% আপোনালোকে ছাকচেছ হ'ব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই মই কোৱা কথাখিনি যদি ফ'ল' কৰি পেলাই যদি তোমালোকে যদি ছাকচেছ হোৱা, তেতিয়াহ'লে তোমালোকলৈ এটাই ৰিকুৱেষ্ট যে তোমালোকৰ বিয়াত ভাই মোক যাতে মাতিবলৈ নেপাহৰা। যদি তোমালোকৰ বিয়াত মোক নিমন্ত্ৰণ দিয়া, যদি মাতা, মই অন্তৰত বহুত ভাল পাম। মই একে সঁচা কথা কৈছোঁ। জাষ্ট মোক এখন লুচি পুৰি এখন খাম, মই ইমান খোৱাত মোৰ ৰাফ নাই। চ' তোমালোকে যদি তোমালোকৰ বিয়াত যদি তোমালোকে মাতা, তেতিয়াহ'লে মই নিশ্চয় মই মনত বহুত ভাল পাম। আৰু সেইসকল ছিংগুল ব্যক্তিক মই ক'বলৈ বিচাৰিম যিসকলে আজিলৈকে এই লাইনটোত ছাকচেছ হ'বলৈ পৰা নাই। তোমালোকে কেতিয়াও মন ভাঙি নেপেলাবা, তোমালোকে কেতিয়াও হাৰ নেমানিবা, তোমালোকেও ছাকচেছ হ'বা। তোমালোকলৈ মই এটা শায়ৰী এটা ক'বলৈ বিচাৰিম। এতিয়া মনত পৰিলে মোৰ শায়ৰী এটা, শুনা। সেই শায়ৰীটো হৈছে যে বিন্দাস মুস্কুৰাও কিয়া গম হে, क्या बात है बिंदास मुस्कुराओ क्या गम है। अरे भाई बोल के तो पहले सुना। बिंदास मुस्कुराओ क्या गम है, जिंदगी में टेंशन किसका कम है, इसीलिए ट्राई मारो हर एक लड़की पर, क्योंकि डर के आगे जीत है। थैंक यू। চ' বন্ধুসকল, ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, যিমান পাৰে আপোনালোকৰ ছিংগুল ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যদি আপোনালোকে নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। তো লগ পাম আৰু এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ মই বিদায় লৈছোঁ। জয় হিন্দ, জয় আই অসম।